নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ সাধাৰণ ডেকৰেশ্যন ইউটিউব চেনেলটোলৈ। আজি মই এটা ডেকৰেশ্যনৰ কেনেকৈ ফুল সজা হয়, ডেকৰেশ্যনত কেনেকৈ ফুল বনোৱা হয়, ডেকৰেশ্যনত এই ফুলবোৰ কেনেকুৱা ধৰণে সজালে কিমান ধুনীয়া হয়, এইবোৰ বনাবৰ কাৰণে মই আহিছোঁ। আপোনালোকক দেখাম, মই বনাম, আপোনালোকে চাব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। আপোনালোকৰ এটা লাইক কমেণ্টে মোক আকৌ এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। সেইকাৰণে লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। কাৰণ আপোনালোকৰ ওচৰত মই কেনেকৈ এই ডিজাইনবোৰ বনাইছোঁ আপোনালোকে দেখিছে, ফুলবোৰ কেনেকৈ সজাইছোঁ দেখিছে, এটা ফুলদানি কেনেকৈ আপোনালোকৰ ওচৰত মই সজাই দেখুৱাইছোঁ। এই ফুলদানিবোৰ বহুত কষ্টৰে সজোৱা হৈছে, কাৰণ আপোনালোকে দেখা পাইছে নিশ্চয় কিমান ধুনীয়াকৈ সজাইছোঁ। আৰু ভাল লাগিলে জনাব নিশ্চয়। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ।